Dirim ketok Mei nelit saya bang nelit kepang ceng ponipan arna mangno ini cuma pen nak cuma pandai dulu drum di pasir saya bang ceng ponipan kardong ini jadi baru nanti macam tonggi ciwai kita nak cuma kerap tang pamai kerap tang arna memang ketua wem budi cepat sih nang anak mapan itu nanti dia milasi jinggu kebijian mesti jinggu dia mesti kantang pedagang sapuna lama be kiri puna kawan be pun be bata be pun si banun sile si bang kau beli kita men pandu ke itu lampu nak lampu tu ya jutang kita bang juban kita bang kalau kita bang video men kita nak pun kita buat jauh kita thấyอยู่ที่ทางอยู่นั้นที่เราพันตักตามนั้นจะพูดร่างสัญญาเดินดูได้อยู่เอาดิ้งไปนอนจบเรียนสุดท้ายเรียนสุดท้ายอันนี้ก็ปฏิบัติน้องปฏิบัติน้องอยู่ที่อยู่สาวบางญาติhabis itu kadang tu itu jadi bang kecil itu jadi lam kita tadi lam kau kaya itu nak kau kaya dorong le di sini kan dia tu kan tak boleh berfikir lalu itu tiga kali orang sana jo nang dah nang tu kan kali biasa kan langsung Pinila sa mael ang pet. Si Don Manli ito
la so mai ki pije ni lingi ngarong pik la pen ke pini ni lia kapek sayang ding do et stame ni lelaya sayang ding ni li dunde det sinada la so pini karbi khai ka chingrum alam chok kali akam sini tum chingrum nangi pusinili dawe teman pacini don mame to la pen ke anso se karbi khai ka chingrum achong mai pi anso se pantanga la pen anso se ache thepi ding na la pen karbi khai ka chingrum achong mai pi penle pini je Assam det kali North det kali India det kali tirthe ada pacini nang karbi tumta ningi sipet ingthini sipet la pen karbi atumta khai kan thim ime thage jutam jubato ime thage pendeng sumpoto ime thage lami kido la sila so dito la so bangel tum la so karbi khai chingrum achong mai pipensi pacetak ko la pen pacethang ko pacini po pusi nili chuning li si ba pacini si pini ingdeng ke thom karbi khai ka chingrum achong mai pi ing pupon lo pusi nili pacini si nilam thing to nikok kardo ভাবিছিলোঁ আমাৰ যিটো প্ৰথম অভিৱৰ্তন হৈছিলে এতিয়াৰ পৰা প্ৰায় 500-600 বছৰ আগৰ তেতিয়া আমাৰ কাৰ্বি ৰজা আছিলে ৰেংবংহম তেখেতে আমাৰ বিভিন্ন এলেকাত থকা হিচুৰুটি হৈ থকা কাৰ্বি সমাজক আহ্বান জনাই এটা সভা আহ্বান কৰিছিলে আৰু সেইটো সভাতে বিশেষকৈ আমাৰ কাৰ্বি সংস্কৃতি কাৰ্বি ৰীতি নীতি সকলোখিনি আলোচনা কৰি পেলাই এটা নতুনকৈ এটা নীতি প্ৰৱৰ্তন কৰিছিলে এই তেতিয়া প্ৰথম অভিৱৰ্তন হৈছিলে সেইটো আলম লৈ যোৱা 2015 চনত এটা দ্বিতীয় অভিৱৰ্তন এটা অনুষ্ঠিত হৈছিলে বিশেষকৈ সেই একেটা কথা লৈ কাৰণ আপোনালোকে জানে কাৰ্বিসকল অকল এটা এৰিয়াত নহয় বিভিন্ন এৰিয়াত কাৰ্বিসকল আছে আৰু সেই বিভিন্ন এৰিয়াত কাৰ্বিসকল বসবাস কৰাৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ ভাষাৰ ক্ষেত্ৰত আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত আৰু বিভিন্ন ৰাজনৈতিক সমস্যাবিলাক আহি পৰিছে আৰু বিশেষকৈ এই বিভিন্ন এলেকাত থকা আমাৰ কাৰ্বিসকলৰ মাজত প্ৰথমতে আমি চা চিনাকি হ'বলৈ বিচাৰিছোঁ সেই হিচাপে যোৱা 2015 চনত আমি প্ৰথম অভিৱৰ্তন কৰিলোঁ তাতে বহুত বিস্তৃত বিষয়ত আলোচনা হৈছে আলোচনা কৰি বুলি কিছুমান ইছ্যু আছে আমি সমূহীয়াভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ অনুৰূপভাৱে এবাৰ তৃতীয় অভিৱৰ্তন আমি অনুষ্ঠিত কৰিছোঁ আৰু বিভিন্ন এৰিয়াত বিশেষকৈ এইবাৰ অৰুণাচলৰ পৰা আহিছে মেঘালয়ৰ পৰা আহিছে তেনেকৈ নাগালেণ্ডৰ পৰা আহিছে আৰু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং বাদ দি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে আৰু সমূহখিনি মিলি সকলোৱে নিজৰ এৰিয়াত কি সমস্যা তেওঁলোকে পাই আছে সকলো ক্ষেত্ৰতে সংস্কৃতি বুলিয়ে কওক ভাষা বুলি কওক এডুকেশ্যনৰ কথাই কওক বা ৰাজনৈতিক কিছুমান ইছ্যু আছে ইছ্যু কথাই কওক আমি ইয়াতে আলোচনা বিলোচনা কৰি কিভাৱে আমি একেলগে মিলি সমাধান কৰিব পাৰোঁ তাৰে আমি এই অভিৱৰ্তনখন আমি কৰিছোঁ গতিকে কাৰ্বি হিচাপে আমি থাকিব লাগিব আমি ভাষা এটাই হ'ব লাগিব যদি পাৰোঁ আমি সংস্কৃতি এটাই আমি গঢ় দিব লাগিব সমগ্ৰ কাৰ্বি জাতি হিচাপে এইখিনি গোটেইখিনি আলোচনা কৰিবলৈ এই তৃতীয় অভিৱৰ্তন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই যিটো অভিৱৰ্তন হৈছে বিশেষকৈ কাৰ্বি সাহিত্য সভা আৰু কাৰ্বি কালচাৰ ছ'চাইটি তেওঁলোকৰ উদ্যোগত আৰু আমাৰ ডিফুত থকা আমাৰ কিছুমান সামাজিক সংগঠন আছে তেওঁলোকৰ সহায় লৈ আমি এই অভিৱৰ্তনটো অনুষ্ঠিত কৰিছোঁ এইটো আচলতে দুদিনীয়া কাৰ্যসূচী 3 দিনে হ'ব যোৱাকালিতো ৰিচেপশ্যন আছিলে আজি হ'ব এতিয়া সদ্যহতে আমাৰ যিটো উদ্বোধনী অনুষ্ঠানটো হৈ গ'ল এতিয়াৰ পৰা আমি আৰম্ভ কৰিম আমি 8টা এটা ছেশ্যন হিচাপে আমি ভাগ কৰি লৈছোঁ 8টা ছেশ্যনত বিশেষকৈ আমি আমাৰ ভাষা আৰু শিক্ষা লগতে আমাৰ সংস্কৃতি আৰু তেনেকৈ আমাৰ সমাজৰ ব্যৱস্থাৰ কথা আৰু লগতে আমাৰ মাটি বাৰীৰ কথা আৰু লগতে আমাৰ বিশেষ বিভিন্ন অঞ্চলত আমি পাই অহা কিছুমান ৰাজনৈতিক